মানে মোক এটা আনিবলৈ পূজা কৰি এই পূজা কৰা ঠাণ্ডা কৰি লোৱা মানুহৰ ভিতৰত খাবলৈ পানী নাছে আপুনি আস্তে আস্তে পানী থাকি থাকিবলৈ এই সূৰ্যক প্ৰণাম কৰি আছো মানে মানে সূৰ্যক নমস্কাৰ কৰি আছো আচ্ছা নমস্কাৰ কৰিলে পানী ঢালিব লাগিব মই আপোনাৰ নমস্কাৰ এটা কৰিবলৈ মন কৰিছে ধেমালি কৰি নাথাকিবিছো মই অকণমান নমস্কাৰ কৰি দিয়কচোন দে তেনেহ'লে মই সূৰ্যক প্ৰণাম কৰোঁ তই মোক প্ৰণাম কৰিছ আপুনি নমস্কাৰ কৰিলে পানী ঢালিব লাগিছে হেৰি মই যে আপোনাৰ পিছে পিছে কিবা এটা সুধি ঘূৰি ফুৰিছো আপুনি উত্তৰ নিদিয়ে কেলে মই যে কিবা এটা বিচাৰি আছো গম পাইছা একো বিচৰা নাই মোক মুঠতে উত্তৰটো লাগে বাদ দিয়া যোৱাচোন এতিয়া কামৰ এই বাদে ফাটে নহয় আপুনি দাদাৰ কাৰণে কোন নৱমৰ ছোৱালী চাইছে উত্তৰ দিয়ক এই মানুহটো যে নহয় আপুনি গাত কিয় খান্দি আছে তোমাকনো কেলে আজিহে কাম কৰিবলৈ মন দিয়কচোন চিপৰা খাই দিয়ক এই কিন্তু মনটো মোৰ লগত বেছি ফুটমি ফুলি আছে দেই ঐ তহঁত দুটাই মোৰ লগত বেছি কথা বেছিকে দুখ পালা নেকি কোন হয় মই আপোনাক বেছি কথাই নুসুধিব একদম নহ'লে দুইটাকে মই খালি মানুহ দেখাই দিম দুইটাকে বুলি কিয় কৈছা মোৰ গাত কি দুখ তুমি যে অকল মোৰ গাতে দুখ দিলে চাপি দিলা যাচোন যা কাম কৰি আছো যাওক গাত খালি দেখুৱাবলৈ আহিছে ময়ো যদি বায়নৰ ঘৰত ফুল হয় দুইটাকে গাতত চিয়াই চিয়াই পুতিম তোমাক হ'বলৈ এৰি দিম তিনিওটা থাকিম সুখী পৰিয়াল মই অংক এটা ভাবিছো যুগ পুৰণ বিয়োগ হৰণ কি অংক কোৱা মানে নকৰিবাও চিৰিয়াছ কথা কোৱাচোন আমাৰ মানে মাহী ছোৱালী এজনী আছে MBA নেচনেল কোম্পানীত চাকৰিও কৰে বিৰাট ধুনীয়া দেখিবলৈ চোৱাচোন ফটোখন কি ধুনীয়া ছোৱালী এজনী আমাৰ চাউলে ঠিক কৰো বুলি ভাবিছো কেনেকুৱা হ'ব এই মজা হ'ব বুজিছা তাৰ লগত কি ধুনীয়াকে মিলি তাকে তাৰ লগত কথাটো পাতো বুলি ভাবিছো গালি খাই মৰিব খুজিব কিয় গালি দিব তাৰ ভালৰ কাৰণেহে কৈছো তাক নুসুধিবা দেই 12 বজাই দিব মই টেকনিকতহে সুধিম ঐ কি গাই আছা তুমি ঘোষা এটা গাই লৈছো ৰ'বা একো বিধি পথালে নিদিয়ে তাৰ আগতে আপুনি মোক কওকচোন ৰাতি কিয় হয় সেইটোহে বুজিলে আপুনি ৰাতি হয় ৰাতিপুৱা বোলে ভাল দিন আহি আছে কৈ থলো ঈশ্বৰেহে জানে আৰু দেই এয়া গাত খান্দিলোৱে নহয় পেণ্ডেলৰ প্ৰথম খুঁটা ইয়াতে পুতিম তেল তেল ওলাইছে গাঁতৰ পৰা তেল ওলাইছে দেখোন ইয়াত তেলৰ পুংচুং নাইতো কাটিলে দেখোন আমি বনি যাম গুধকচোন গুধকচোন দেখোন ইয়াৰ পৰা তেল ওলাই তুমি বুদ্ধি চোৱা একো বস্তু পোৱা নাই তেল ওলাই স্নাক এটা লৈ ঘূৰি ফুৰিছা ৰবা 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 এজন আছে মই ফোন এটা কৰো ৰবা কৃষ্ণ হৰি হেল্ল' নিকি
কবা নাই ছাৰ কোনো তেনেহ'লে ৰৈ আছে কিয় এনেই যোৱা কামত লগাগে হ'ব ৰৈ গ'লা কিয় কিবা ক'ব আছে যদি কোৱা মানে হেৰি পিছত কম দিয়ক ছাৰ আকৌ ৰৈ গৈছা কিয় কিবা ক'ব আছে যদি কোৱা নাই ছাৰ একো নাই ঠিক আছে যোৱা Hey,
আচৰিত কি সৰু ল'ৰা নিচিনা ফটো তুলি আছে ইমান চিঞৰ বাখৰ কৰিলে ওচৰৰ মানুহে গম পাই যাব তোক কি আনিবলৈ দিছিল শুনা এনেকৈ চিঞৰ বাখৰ কৰিলে ওচৰৰ ৰাইজে গম পাবতো পাবই টিভিত নিউজ বনাই দিব চাবা খোলা গোটেইটো পিছত কাটি পেলাম কাটি পেলাম মই যদি মোৰ কপালত অহা টকা কিন্তু কোনোবাই লৈ যায় কৈ থলো তুমি টেনচন নল'ব তুমি খাবা মই আছো নহয় গাই মই কাটি পেলাম নালাগে কিনো সাৱধানতি কৰি আছা মই আছো নহয় মই চব ঠিক কৰি দিমতো জানো আৰে মই অইলৰ মাৰ্কেটৰ ডন হয় ডন বিকি COCOI গগৈ কি কৰিব লাগে মই কৰিম জানো খালি এতিয়াৰ পৰা আমি কি কৰিব লাগিব মইতো কৈ আছো যে ৰঙা ফিটাৰে গাঁতটো চাৰিওফালে ঘেৰাও দিব লাগিব ডেঞ্জাৰ জোন ৰঙা ফিটা যে আনিবলৈ দিছিলে ল'ৰাটো ক'ত গ'ল